এটা এই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। এই ভিডিঅ'টো বহুত ডাঙৰ ভিডিঅ' নহয়, সৰু ভিডিঅ'। আচলতে এইখন যে ৱাল দেখিছে, এইখন বাউণ্ডেৰী ৱাল দিয়া হৈছে। ৱালখনৰ দুটা ছিষ্টেম কৰিছোঁ, দুটা মানে এইটো চাইডে এখন ৱাল দিছোঁ, সেইফালে এখন ৱাল দিছোঁ। কাৰণটো আজিকালি মানুহেতো খেতি নকৰে, বজাৰত জুই চাই দাম, বেঙেনাই হওক ভেন্দিয়ে হওক এইবিলাকৰ বহুত দাম হৈছে। সেইটো কাৰণে মই কি কৰিছোঁ, ইয়াৰ মাজত মাটি সোমাই দিছোঁ আৰু দি খেতি কৰিছোঁ। তলত এইবোৰ ফুল, এইবিলাক ফুল লগাইছোঁ। ৱালখন দেখাত ধুনীয়া হৈছে। আৰু আজি বেঙেনা ছিঙিম বুলি ভাবিছোঁ। এই বেঙেনা চাই লওঁ কিমান ওলায়। ইয়াৰ মাজত মাটি আছে আৰু ইয়াত ভেন্দি খেতি কৰিছোঁ। এতিয়া বেঙেনা ছিঙিম। বেঙেনা প্ৰথমতে বেঙেনা এটা ছিঙি লওঁ, তাৰপিছত দেখা যাক। ধুনীয়া কোমল কোমল বেঙেনা, সাৰ দিয়া নাই, খাই মস্তি আছে। এটা পকাই ধৰিছে বাৰু, যি নহওক বেঙেনাকেইটা ছিঙি লওঁ। চালিয়া বেঙেনা, চালিয়া কি ধুনীয়া বেঙেনা, তাজা বেঙেনা আৰু আছে। তাজা বেঙেনা। এইটো সৰু আছে, অলপ ডাঙৰ হওক। ডাঙৰকেইটা ছিঙি লওঁ। এয়া তাজা বেঙেনা। এইখিনি জেগাতে কিমান বেঙেনা ওলাইছে। এনেকৈ যদি সকলোৱে খেতি কৰে, এই গুৱাহাটী চহৰ জেগাত আজি বেঙেনা খেতি কৰি ধুনীয়া লাগিছে ছিঙি, নিজৰ ঘৰৰ বেঙেনা। এনেকৈও যি খেতি কৰিব পাৰি। এইটো অলপ বেকা হৈছে, ঠিকে আছে এইটো। আৰু এটা আছে, এইটো ছিঙি দিওঁ, দীঘল বেঙেনা। খাই ভাল লাগিব, নিজৰ ঘৰৰ খেতিৰ বেঙেনা, মজা। এতিয়া এয়া বেঙেনা চাহ, কি ধুনীয়া বেঙেনা, কোমল বেঙেনা। এটা অকণমান পকাই খাইছে। ইয়াতে কোনো সাৰ চাৰ ইউজ কৰা নাই, নিজৰ ঘৰৰ খেতি। এই ভেন্দি চিঙাটো অকণমান টান, ইয়াক বেলেগ এটা লৈ যাব লাগিব। এইটোৱে হ'ল এখন বিলেট। এই বিলেটেৰে ভেন্দি কাটিম, কাৰণ গছডালেও কষ্ট নাপায়। ধুনীয়া ভেন্দি, কোমল। এয়া ভেন্দি, ধুনীয়া ভেন্দি। এয়া ভেন্দি 1 বজাৰ হৈ গ'ল। বেঙেনা কিন্তু 1 বজাৰ বেছি হ'ব। ইমান ধুনীয়া বেঙেনা। আপোনালোকে চাব, ভিডিঅ'টো চাব আৰু কমেণ্ট কৰিব। এনেকুৱা পদ্ধতিত খেতি কৰি কি ধুনীয়াকৈ খাই আছোঁ, কি ধুনীয়া।